শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছালৈ মই বিষ্ট্ৰীয়ে পুনৰবাৰ সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আপোনালোক সকলোৰে পূজা চাগে ভালেই গৈছে। সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। হয়, এয়া পূজাৰ বতৰ। সাধাৰণতে আহিনৰ শুক্লপক্ষৰ ষষ্ঠ দিনৰ পৰা আৰম্ভ কৰি ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত এই দুৰ্গোৎসৱ পালন কৰা হয়। ষষ্ঠী, মহাসপ্তমী, মহা অষ্টমী, মহানৱমী আৰু বিজয়া দশমী। আজি মই আপোনালোকক দেখুৱাইছোঁ যোৰহাটৰ মাজমজিয়াৰ পূজাৰ কেইখনমান পূজাথলী। আটক ধুনীয়াকৈ সজাই থোৱা প্ৰত্যেকখন পূজাথলীৰ মাদকতা অত্যন্ত সুকীয়া। ৰ'ব, প্ৰথমে পেট পূজা কৰি লওঁ, তাৰ পাছত বাকী পূজা মণ্ডপসমূহ আপোনালোকক দেখুৱাই যাম। ইহঁতি মোক কিবা এটা জোকাই আছিল। আচলতে লগৰকেইটাৰ লগত বা লগৰকেইজনীৰ লগত পূজা চোৱাৰ বা বিভিন্ন ফেষ্টিভেলবোৰ উপভোগ কৰাৰ বেলেগ ধৰণৰ এটা ভাল লগা আছে। এয়া হৈছে ঠাকুৰবাৰীৰ পূজা। জনসমুদ্ৰলৈ পৰিণত হোৱা যোৰহাট চহৰখন আজি সঁচাকৈয়ে বৰকৈ ধুনীয়া লাগিছে। আৰু ঠাকুৰবাৰীৰ পূজা বুলি ক'লে যোৰহাটৰ আটাইতকৈ ডাঙৰ পূজাভাগ ইয়াতেই অনুষ্ঠিত কৰা হয়। দেখিছেই নহয় কিমান মানুহ, চাৰিওফালে মানুহ মানুহ আৰু মানুহ। এইদৰেই বছৰ বছৰ ধৰি দুৰ্গা পূজা অনুষ্ঠিত হৈ থাকক আৰু দেৱী মায়ে সকলোকে আশীষ প্ৰদান কৰক, যাতে সকলোৱে মংগলে থাকিব পাৰে আৰু অসূয়া অনীতি নাশ কৰক। মায়ে সকলোকে আশীষ প্ৰদান কৰি সুস্থ সবল কৰি ৰাখক, তাৰেই কামনা কৰিছোঁ। পুনৰবাৰ সকলোকে দুৰ্গা পূজাৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। বতৰ অত্যন্ত বেয়া, প্ৰতিকূল বতৰ, চিপ চিপকৈ পৰা এজাক বৰষুণ। আমিও ঘৰমুৱা হৈছোঁ আৰু বাকীসকলে চিপ চিপ বৰষুণত তিতি পূজা উপভোগ কৰিছে। আজিলৈ ইমানেই। নতুন এটা ব্লগত পুনৰ লগ পাম। ভালে থাকক সকলো।